হাই হেল্ল' নমস্কাৰ কি খবৰ সকলোৰে ভালে যেন পাইছোঁ আকৌ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছে দীঘলী কৰি আৰু তৰা ঘৰৰ ভিডিঅ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ খোজকাঢ়ি পৃথিৱীখনে চন্দ্ৰৰ প্ৰদক্ষিণ কালৰ তুলনাত ২৭ গুণ বেছি বেগত নিজ অক্ষৰ ওপৰত ঘূৰি থাকে। সেয়েহে জোৱাৰ ভাটাৰ বাবে সাগৰৰ পানী ওফন্দি উঠা অংশটো পৃথিৱী ঘূৰ্ণন গতিৰ সৈতে একেই গতিতেই ঘূৰি থাকে। সাগৰীয় জোৱাৰ ভাটাৰ প্ৰাবল্য বৃদ্ধি হোৱাৰ কাৰণ বহুতো। পৃথিৱীৰ ঘূৰ্ণন গতিৰ বাবে পানী আৰু সাগৰৰ তলিভাগৰ মাজত হোৱা ঘৰ্ষণ, সাগৰীয় জলপ্ৰবাহৰ জলভাগ, দুখন সাগৰৰ গভীৰতাৰ পাৰ্থক্য ইত্যাদি। পৃথিৱীৰ জলভাগৰ ওপৰত সূৰ্যতকৈ চন্দ্ৰৰ মহাকৰ্ষণ ভিডিঅ'টো ইমানে ভাল লাগিলে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব ছাবস্ক্ৰাইব কৰি কোনদিনাখন 1K হৈ যাব সেইদিনা পাওঁ ভাল ভিডিঅ' দিম।